বৰ্তমান আছোঁ মই বৰ্ণিহাট। আজিৰ পৰা মানে মোৰ শ্বিলং ৰাইড ষ্টাৰ্ট। মানে অকণমান শ্বিলংখন ফুৰি আহোঁ বুলি ভাবিলোঁ। আৰু মোৰ লগত কোনো নাই, মই অকলে, এই পক্ষীৰাজ খুৰা আৰু মই, মানে বেলেগ ফ্ৰেণ্ড কোনো নাই আৰু। মানে এইবাৰ চাওঁ অকলে ৰাইড কৰি কেনে লাগে, কমপ্লিট অকলে কৰিম শ্বিলং ৰাইডটো। আৰু এইফালে বতৰ চাওক না বন্ধু, বতৰটো মানে কিমান ধুনীয়া একদম। আমাৰ অসমত কেনেকুৱা ৰ'দ দি আছিল, বাপৰে বাপ গৰম। মানে এইফালে এই বৰ্ণিহাট পোৱাৰ লগে লগে পুৰা তাৰমানে এটা ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহি গ'ল। মানে এনেকুৱা লাগিছে কিবা জানো হিট চেণ্টাৰৰ পৰা মানে এচিত সোমাইছোঁ, তেনেকুৱা ভাৱ এটা আহিছে। তো এইফালে মোৰ পক্ষীৰাজ ঘোঁৰাৰো নিশ্চয় ভোক লাগিছে, চাই লওক পুৰা মানে কান্দি আছে। গতিকে এইফালে এটা তেল ডিপু পাইছোঁ, ইয়াতে ভৰাই লওঁ। ইয়াত বা কমেই নিয়া দামটো আমাৰ অসমৰ দৰে একেই আজিকালি, ক'বাই নোৱাৰোঁ। চাওঁ ৰ'বচোন বন্ধু, ইয়াতে চাই লওক, মানে আমাৰ অসমৰ তুলনাত পেট্ৰলৰ দামটো কম। ইয়াতে আপোনাৰ 93.60, মানে 93 টকা 60 পইচা। গতিকে পূৰা একদম ফুল টেংকি কৰি লওঁ ৰ'ব, যিহেতু ঘূৰা যাব শ্বিলঙত। ইয়াত চাই লওক পূৰা একদম বমি কৰি দিছে পক্ষীৰাজ ঘোঁৰাই। পক্ষীৰাজ ঘোঁৰাৰ মানে পূৰা একদম পেট ফুল। মানে কি হ'ল, ইয়াতে মানে পেট্ৰলৰ দামটো কম না, সেইটোৰ কাৰণে বন্ধু একদম ফুল টেংকি মাৰি দিলোঁ। কাৰণ অসমতকৈ আপোনাৰ প্ৰায় 4 টকাত ডিফাৰেঞ্চ। এই বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল ধ্ৰুৱজ্যোতি ব্লগছ। আজি গৈ আছোঁ শ্বিলং, আৰু সেইফালে দেখিছে টোল প্লাজা, বেছি দূৰ নাই, মাত্ৰ 500 মিটাৰ। যিহেতু মোৰ বাইক পক্ষীৰাজ ঘোঁৰা আছে, গতিকে মই টোল দিব নালাগে, পূৰা ধুনীয়াকৈ যাই আছোঁ। একদম ধামাকা ভিডিঅ' হ'ব। আৰু আজিৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাই আছে, প্লিজ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু লগতে অলপমান শ্বেয়াৰ কৰি দিয়ক, যাতে শ্বিলংখন একদম ধুনীয়াকৈ চাব পাৰে আপোনালোক সকলোৱে। হয়, টেক্সি গাড়ী লৈ যাম শ্বিলঙত। মোৰ বৰ্তমান টেক্সি গাড়ী নহয়, মোৰ এই পক্ষীৰাজ ঘোঁৰা। গতিকে পক্ষীৰাজ ঘোঁৰাক লৈ যাম শ্বিলঙত। ব্লক যাই থাকোঁ এতিয়া। আৰু এইফালে টোল প্লাজা পাই গ'লোঁ, যিহেতু মোৰ বাইক, গতিকে আমি যাম পূৰা ছাইডেদি। এই বাইক লৈ আহিলে কিন্তু এই এটা ভাল লাগে, পূৰা একদম গপচত যাব পাৰি। কিন্তু 4 চকীয়া লৈ আহিলে সেই আৰু জ্বালা এটা, মানে পইচা এটা দিব লগা হয় ইয়াতে। এই বিন্দাছ আৰু মোৰ পক্ষীৰাজ ঘোঁৰা জিন্দাবাদ, বেলেগ হওক নহওক না কি বন্ধু। আৰু বন্ধু, তাৰ মাজতে আপোনালোকক মই এটা কথা কওঁ, মানে আপোনালোকে যদি শ্বিলং আহিব খোজে নহয় বৰ্তমান টাইমত, তেনেহ'লে কিন্তু ক'ভিড ভেকচিনেশ্যন চাৰ্টিফিকেট পূৰা একদম লগত লৈ আহিব। তাৰমানে ক'ভিড ভেকচিনেশ্যন চাৰ্টিফিকেটটো ইহঁতে পূৰা বিচাৰে। আৰু মানে তাত আগত এটা মানে কাউণ্টাৰ বহাই লৈছে, মানে য'তে মানে আগতে ক'ভিডৰ টাইমত তাতে ক'ভিডটো টেষ্ট কৰিছিলে, কৰি কিনে মানে মানুহবিলাকক আহিব দিয়ে। বাৰু তেতিয়া টেষ্ট কৰিছিলে, ঠিকেই আছে, কিন্তু এতিয়াতো তেনেকৈ কৰোণা হৈ নাই ন। আৰু প্লাছ মানে কি কৰে ইহঁতে আজিকালি, মানে টুৰিজিম তাৰমানে গেট পাছ ল'ব লাগে তাৰ পৰা। এইবিলাক তাৰমানে এই পইচা খোৱা কিছুমান বাহানা। মই সেইটো বাবে কৈছোঁ, কাৰণ আপোনালোকে আহিম বুলি ভাবিব, ভেকচিনেশ্যন চাৰ্টিফিকেট নানিলে মানে ফিৰি যাব লগা হ'ব পাৰে। মোৰ লগত মানে অকণমান কাজিয়াই লাগিল সিহঁতৰ লগত, মানে উল্টা পুল্টা মানে বকি দিছে। কিন্তু ইহঁতে যেতিয়া আমাৰ অসমত যাব নহয়, পূৰা বিন্দাছ যাব পাৰে। কিন্তু আমি ইহঁতৰ এই এৰিয়াত আহিলে আমি মানে ভালদৰে আহিব নোৱাৰোঁ। আমাৰ মানে অসমত মেঘালয়ৰ মানুহ যেনেকৈ ইচ্ছা সেনেকৈ সোমাই থাকিব পাৰে, কিন্তু আমি আহিব লাগিলে তেতিয়া মানে জোঁট লাগে। মানে কি ক'ম আৰু, উপায় নাই। আহিলোঁ যাতে ব'লক যাই থাকোঁ। মনটো অলপমান বেয়া লাগি গ'লে তাতে মানে মোৰ ভিডিঅ' বনোৱা নহ'ল, কাৰণ ইহঁতৰ লগত তাৰমানে অলপমান তৰ্ক মানে কাজিয়া কৰা টাইপ হৈ গ'ল মোৰ। তো সেইটো বাবে বেছি আৰু তৰ্ক কৰি নাথাকিলোঁ, ভিডিঅ' চিডিঅ' নবনালোঁ, ডাইৰেক্ট গুচি আহিলোঁ আৰু। এইফালে চাই লওক, শ্বিলং মানে একদম এই আনাৰসৰ বাবে বহুত ফেমাছ। বাপৰে বাপ, ধুনীয়াৰ আনাৰসৰ দোকানে, মানে চাৰিওফালে যোৱাই চাই, সেইফালে মানে আনাৰস, কল, এইবিলাক পূৰা একদম জাহাজী কল। আৰু বিশেষকৈ বেছি বস্তু আছে চবতকৈ মাকৈ। শ্বিলঙত কিন্তু মাকৈ বহুত, তাৰমানে আনাৰস, মাকৈ আৰু কল, এইবিলাক খেতি তাৰমানে শ্বিলঙত বেছি কৰে। আৰু তামোলটোতো ফেমাছেই আৰু শ্বিলঙীয়া তামোল। এইফালে আহি পূৰা নংপু পাই গ'লোঁ। বতৰটো কিন্তু বহুত ঠাণ্ডা দক, এইটো বস্তু এটা বহুত ভাল লাগছে, মানে পূৰা AC ৰুমত থকা যেন লাগছে আৰু। শ্বিলং এইটো বাবেতো আহে না চব মানুহ গৰমৰ দিনত। কিন্তু মই এটা কথা ভাবিছোঁ বন্ধু, এই শ্বিলঙৰ মানুহবিলাক থাকে কেনেকৈ? বাপৰে বাপ, এতিয়া ইমানখিনি ঠাণ্ডা, মানে যদি বাৰু বাইক চলাই আছোঁ, আপোনাৰ এই লুমবিলাক চাওক, পূৰা মানে একদম থিয় হৈ গৈছে, মানে অলপ ঠাণ্ডা লাগি গৈছে। কিন্তু ইহঁতে এতিয়া ইমানখিনি ঠাণ্ডা, আৰু সিহঁতে ঠাণ্ডাৰ দিনত থাকে কেনেকৈ ইয়াত, মই তাকেই ভাবিছোঁ। কম
ডেঞ্জাৰ বস্তু নহয় কিন্তু এই শ্বিলঙৰ মানুহবিলাক আচৰিত ভিউ চাক না মানে ৰাস্তাটো একদম ধুনীয়াকৈ এনেকৈ মানে পুৰা ডাউন হৈ গৈছে আৰু সেইফালে ওপৰত উঠি গৈছে একদম পুৰা বৰষুণ ষ্টাৰ্ট হৈ গ'ল গতিকে একদম ৰেইনকোট পিন্ধি ল'লোঁ চাই লওক এবাগে গতিকে বৰষুণত ভিজি ভিজি শ্বিলঙত বাইক চলোৱাৰ মজাই বেলেগ এটা মানে বৰষুণটো নাহিলে কিবা ভাল নালাগে শ্বিলঙত তেতিয়াৰ পৰা বৰষুণ পোৱা নাছিলোঁ সিমান এটা ভাল লগা নাছিল এতিয়া বৰষুণটো আহি গ'ল না বহুত বেছি ভাল লাগছে এইটো চাক কেনে দেখা আছিল ব্যক্তি এটি পুৰা এই বছৰত যাই থাকিম শ্বিলং মানে বন্ধু বেগটোৱে আগৰ ফালে কিয় লৈছোঁ জানেনে কাৰণ কিয় মই আকলাই আহিলোঁ না মই এনেই ক্ষীণমিন এতিয়া মানুহটো পেটলা বুলি ভাবি পেলাই কোনোবাই অলপমান ভয় কৰিব সেইটোৰ কাৰণে মানে এনেকৈ লৈছোঁ বুজা বোলক গৈ থাকোঁ মোৰ অস্থি লাগিব আহি পাই গ'লোঁ চাই লওক ফাৰ্ষ্ট ভিউ পইণ্ট বৰাপানী এইটোৱে আপোনাৰ বৰাপানীৰ ভিউ চাই লওক আপোনালোকে কি ধুনীয়া একদম ভিউ পইণ্ট ইয়াত মানে সকলোৱে আহি আহি এবাৰ এবাৰ ৰখে বৰাপানীত এই তলত এই দুজনে কি কৰি আছে ধৰিব পৰা নাই ক'ত একদম এই মস্ত বিলখনৰ কাষত বহি আছে ইয়াই পল্লি মাৰা যাব এইবিলাক চাই লওক চব মানে একদম মেঘ চাৰিওফালে মেঘ আৰু মেঘ আৰু এই এই মাজত চাওক না পুৰা একদম নদীৰ মাজত একদম নাৱত ঘূৰি আছে বৰ এনজয় লৈ আছে কিন্তু তাত গৈ কিনে ইমান এটা মজা লাগিব ভাবকচোন তাতে গৈ আহি শ্বিলং পাই গ'লোঁ গতিকে ইয়াতে কিবা এটা খাই লওঁ কাৰণ কিয় বহুত ভোক লাগছি আৰু আহোঁতে মানে ৰাস্তাত বহুত মানে ধুনীয়া ধুনীয়া শ্বট কেইটামান ল'ব লগা আছিল কিন্তু মানে ৰেইনকোট পিন্ধি থাকিলোঁ না এনেকুৱা তাৰমানে ভয়ংকৰ বৰষুণ তাৰমানে মোৰ কি হৈ গ'ল মোবাইলটো আপোনাৰ যদি জিকি যায় তেতিয়া তাৰমানে প্ৰব্লেম হৈ যায় বাকী পিছত গ'লে যদি গোপ্ৰ চোপ্ৰ ল'ব পাৰোঁ তেতিয়া বনাব পাৰিম ৰ'ব কিন্তু মোবাইলেদি নহয় একচুৱেলি মতলব নদী পুৰা গৰম গৰম মেগী লৈ ল'লোঁ কাৰণ ঠাণ্ডা বহুত লাগিছে আৰু মোবাইলটো অলপ চাৰ্জ দিব লাগিব পাৱাৰ বেংক পুৰা লগত লৈ আহিছোঁ টেনশ্যন নাই একদম বঢ়িয়া বনাইছে তাৰমানে শ্বিলং একদম মেগীৰ বাবে বহুত ফেমাছ সেইটোৰ কাৰণে শ্বিলঙত আহিলে মানে মই মেগী খাওঁৱেই আৰু আপোনালোকেও খাই চাব বহুত ভাল লাগে মানে আজি এতিয়া চেৰাপুঞ্জী যাওঁ না ডাউকি যাওঁ মানে ডিচাইড কৰিব পৰা নাই ভালকৈ ব'লক যাই থাকোঁ আগত তোক গেলি যাব পাৰোঁ চাওঁ শ্বিলং চিটিত সোমাই গ'লোঁ মানে আপোনাৰ মেঘালয়ৰ ৰাজধানী শ্বিলং গতিকে ইয়াৰ পৰাই ষ্টাৰ্ট মানে পুৰা চিটি চাই লওক আৰু এই জামটো গোটেই একদম মাৰাত্মক জাম লাগে এই চিটিৰ সোমোৱাৰ এই ৰাস্তাটোত কিয় বা ইমান জাম লাগে ক'বাই নোৱাৰোঁ মানে যিমান দিন আহিছোঁ পুৰা জাম লগা দেখা পাইছোঁ আৰু ইয়াতে 800 আছে দিয়কচোন বাপৰে বাপ এলটো আৰু 800 তাৰমানে ইয়াতে বেছি চলে শ্বিলঙত কিন্তু 800 গিলাখান কালেকশ্যন কৰিছে ক'ৰ পৰাই তাকে ধৰিব পৰা নাই বৰ্তমানতো 800 বন্ধ হৈছে তথাপিতো ইমান 800 আচৰিত কাৰবাৰে ভিউ চাকচোন বন্ধু চিটিৰ মাজত মানে এইবিলাক ঘৰত থাকিব পাৰিলে একমাহমান কিমান মজা লাগি লৈ ভাবকচোন এই শ্বিলঙত থকা মানুহগিলাখানে কিন্তু সঁচাকৈ দিয়ক মানে বহুত এটা শান্তিৰ পৰিৱেশত আছে শান্তিৰ পৰিৱেশ ৱেডাৰো ধুনীয়া একদম ঠাণ্ডা তাৰবাবে পৰিৱেশো ভাল কিন্তু একদম ফাইনেলি সোমাই দিলোঁ আমি ডাউকি চেৰাপুঞ্জী ৰোডত গতিকে কোনফালে যাওঁ চাই থাকক এতিয়াও তাৰমানে ডিচিশ্যন লোৱাই নাই ক'ত যাম মই যাই থাকোঁ ব'লক যাই যাই একদম য'ৰ পৰাই আৰু মানে বাইক চলাব নোৱাৰা হৈ যাওঁ তাতে ৰখি যাম আৰু জেগাবিলাক চাক না এনেকুৱা তাৰমানে পৰিষ্কাৰ ইমান তাৰমানে ক্লিন একদম কিবা ফুক মাৰি ভাত খাব পাৰা ধূলা চোলা একো নাই কি লেটেষ্ট ভিউ এই মানুহৰ ঘৰবিলাক চাওক কি ধুনীয়া লাগিছে একদম এই ধৰি লওক সেইখিনি ঠাইত যদি মোৰ ঘৰটো হ'ল হয় কিমান এটা মজা লাগিল হয় ভাবকচোন মানে বুজাবাৰ ভাষা নাই আৰু সঁচাকৈ দিয়ক দেখছি না তাৰমানে ঠাণ্ডাত একদম থাকিব পৰা নাই গতিকে পুৰা এই ভাগ্য ভাল ইনাৰ লৈ আছিলোঁ গতিকে এইটো পিন্ধি লওঁ ৰ'ব সাংঘাতিক ঠাণ্ডা নহ'লে মানে একদম হাতত তত্ন হৈ গৈছে ঠাণ্ডা লাগি কিনে মানে ভাবি চালে আচৰিত লাগে আপোনালোকে নিজে ভাবি চাওকচোন আমাৰ অসমত কিমান গৰম এই জুলাই আগষ্ট মাহত এই গৰম কাপোৰ পিন্ধিব লগা হৈছে এইফালে এইখন শ্বিলঙৰ চাহ বাগিচা পুৰা পাহাৰৰ ওপৰত আৰু ইয়াৰ পৰা বহুত বেছি দূৰ নাই চেৰাপুঞ্জী আৰু বৰ্তমান এইফালে এইখন আপোনাৰ মাইলুম ভিলেজ আহি পালোঁ কিন্তু বৰষুণ আকৌ আহিল
আৰু এইফালে একদম চাওক নাচপতিৰ গছ নাচপতি কেনেকৈ লাগি আছে পুৰা ৰাস্তাৰ কাষত দুটা নাচপতি পুৰা মানে একদম হাতেদি ছিঙি লৈ আহিছোঁ বা ভাল লাগিছে কিন্তু ৰাস্তাৰ কাণতে নাচপতিৰ গছ ইয়াৰ পৰা ডাউকি হ'ল 27 কিলোমিটাৰ মানে ৰাস্তাটো একদম দুভাগ হৈ গৈছে মই এতিয়া এইটো চাইডেদি যদি চিধা যাওঁ তেনেহ'লে ডাইৰেক্ট ডাউকি যাব পাৰিম আৰু যদি সেইফালেদি যাওঁ এতিয়া মই চেৰাপুঞ্জী যাব পাৰিম এতিয়া মানে ডেষ্টিনেশ্যন মই পুৰা চেৰাপুঞ্জীয়ে কৰি দিলোঁ বাকী অহাকালি ঘূৰি আহোঁতে ডাউকিৰ ফালে এবাৰ যাম আৰু এইফালে চাওক বন্ধু একদম ৰাস্তাৰ কাণে কাণে এটা ধুনীয়া একদম নিজৰা এটা বৈ গৈছে এই তলত সেই নিজৰাটোত বহিফালে যদি তাতে এটা ফটো উঠিলোঁ হয় কি মজা লাগিল হয় ভাবকচোন একদম শিলৰ মাজে মাজে পানী কিন্তু ক'ত এতিয়া ফটো উঠিয়া যাব সেইভাগে আৰু আন্ধাৰ হ'ব যাই থাকোঁ দিয়ক বলক বলক চেৰাপুঞ্জীৰ মানে এই ভিউটোই চবতকৈ ভাল লাগে দেখিছিনে দুই চাইডে পুৰা একদম পাহাৰ আৰু ধুনীয়া একদম সৰু ৰাস্তা পুৰা গৈ থাকক লাহে লাহে জাম চাম একো নাই কি আমি আচলতে সঁচাকৈ ভাগ্যৱান মানে ওচৰতে অসমৰ কাষতে মেঘালয় আছে কিমান ধুনীয়া ধুনীয়া পৰিৱেশ আপোনাৰ অৰুণাচল প্ৰদেশ আছে কাৰণ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকিব পাৰে কোনোবা দিনা আপোনাৰ ধৰি লওক মন বেয়া লাগিল এইবিলাক শ্বিলং ফুৰিব আহক বা সেইফালে অৰুণাচল যাওক আগৰ ফালে কি এইবিলাক বন্ধু কুঁৱলী চাক আৰু ঠাণ্ডা যি লাগছি নহয় মানে একদম পুৰা কপে কিবা কৰি দিছি বাপৰে বাপ আপোনালোকে যদি মানে চেৰাপুঞ্জী আহে নহয় মই আপোনালোকক ক'লোঁ একদম ফুল ঠাণ্ডাৰ কাপোৰ লৈ আহিব দিয়ক মানে কেনেকুৱা ঠাণ্ডা পাইছোঁ একমাত্ৰ মই জানো মই বাইক চলাই আছোঁ ইয়াতে তো মই গম পাওঁ সেই দেখা পাইছি গাড়ীগিলাখান চব একদম ইণ্ডিকেটৰ জ্বলাই জ্বলাই আহি আছে এইটো কিন্তু বন্ধু বৰষুণো নহয় মানে একদম কুঁৱলী এনেকুৱা ঘন কুঁৱলী বস্তি তাৰ মানে বাপৰে বাপ পুৰা তিতি যাব লাগে বৰ বেয়া ঠাণ্ডা পালোঁ দেই কিবাকে হোটেলখন ল'ব পাৰিলে বাচোঁ আৰু বন্ধু এনেকুৱা লাগছি কিবা জানো ছুইজাৰলেণ্ডত হৈ আছো চাওক আন্ধাৰ হ'ব কিমান বাকী কিন্তু মানে কি ৰাস্তা একো দেখাই নাপায় চব গাড়ী মানে একদম লাইট জ্বলাই জ্বলাই আহি আছে আৰু ময়ো লাইটটো জ্বলাই দিওঁ ৰ'ব পুৰা একদম লাইটটো জ্বলাই দিলোঁ আৰু এই পানী বটল মানে খাবৰ বাবে লৈছিলোঁ খাব পৰা অৱস্থাত নাই আৰু পানী বটল পুৰা তাৰমানে একদম বৰফ হৈ গৈছে বৰফ মাই গড কিবা পাইছে বন্ধু ভিডিঅ'টো চাই কিনে ক'ব প্লিজ কমেণ্ট কৰক আৰু বহুত মানে কষ্ট কৰি আহিছোঁ অকলে অকলে জাষ্ট আপোনালোকক দেখাবৰ বাবে গতিকে যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক বন্ধুসকল কাৰণ মই ডেইলি ভিডিঅ' আপলোড দিবৰ বাবে ট্ৰাই কৰি আছোঁ মানে কাপোৰ নানি কিনে বহুত ডাঙৰ ভুল কাম কৰি পেলালোঁ কৃষ্ণ এই পাই গ'লোঁ এইখন এখন ওলোমা দলং মানে চেৰাপুঞ্জীৰ এইখিনিতে পায় চাই লওক দলংখন ইয়াত তলত নিশ্চয় কিবা নিজৰা টাইপ কিবা আছিল কিন্তু একো দেখা নাই বৰ্তমান কাৰণ কুঁৱলী চাক চব কুঁৱলী আৰু কুঁৱলী একোই দেখা নাপায় বাপৰে বাপ পৰাচৰিত কুঁৱলী ভাল লাগিছে কিবা এটা এইবিলাক মানে চব একদম মাকৈ খাই আছে মই বাৰু এতিয়া মাকৈ নাখাওঁ আগত খালোঁ গতিকে সোনকালে মই হোটেলখন পালেই বাচোঁ আৰু বন্ধু এইখিনি ঠাইত মানে মই এনে একবাৰ ৰখি দিলোঁ মানে আমাৰ গুৱাহাটীৰ পৰাই ধৰি লওক এই চেৰাপুঞ্জী খুব বেছি আপোনাৰ হয় যদি 170 কিলোমিটাৰ তে মাত্ৰ 170 কিলোমিটাৰ দূৰত এনেকুৱা পৰিৱেশ আৰু আমাৰ অসমত কিমান গৰম এইবিলাক গোটেই চেৰাপুঞ্জী চাই চাই আহিল বোধহয় চব একদম চানৰুফ খুলি খুলি গৈছে আমি কিবা ঠাণ্ডাত ৰ'ব পৰা নাই বেটিহঁতে গাড়ীৰ ভিতৰে আহিছেতো পুৰা চানৰুফ খুলি দিছি খুলি দি পেলাই থিয়া হৈ গৈছে মোচান দেখা পালি আমাকে মই বিয়া কপি আছোঁ পুৰা মানে একদম মেঘ আৰু মেঘ বেলেগ একো নাই বাপৰে বাপ কিমান হাজাৰ ফুট ওপৰত আছোঁ আমি বৰ্তমান ইয়াৰ পৰাই চালি গম পায় এই দেখছি নে সেই ডাউনত তাতে পৰিবেয়া লাগে মানে বিচাৰি পাবাৰ নহয় চব ঘূৰা হৈ যাব প্ৰায় একদম লাহে লাহে ৰাতি হ'ব ধৰিলে মানে কি হ'ল আপোনাৰ বহুত টাইম এইটো বাবে লগালে এনেকুৱা তাৰ মানে কুঁৱলী ন ৰাস্তাত একো দেখাই নাপায় সেইটো বাবে মানে একদম 30, 25 এনেকৈ আহি থাকিব লগা হৈছে তাৰমানে 30তকৈ আপত যাবই পৰা নাই তো এইটো কাৰণে বহুত দেৰি হৈ গ'ল আৰু ইয়াৰ পৰা গুগল মেপে কোৱা মতে 7 কিলোমিটাৰ আছে মাত্ৰ চেৰাপুঞ্জীলৈকে গতিকে এই 7 কিলোমিটাৰ লাহে লাহে গৈ থাকোঁ দিয়ক গৈ কিনে কিবা এটা খাই কিনে শুই দিব লাগিব আৰু বন্ধু বাপৰে বাপ একদম বহুত কষ্ট হ'ল দিয়ক আজি কিবাকৈ হোটেলখন আহি পালোঁ আৰু আহিয়ে একদম পুৰা ভৰি হাত মুখখন ধুয়ে
পুৰা একদম এই লেপত তলত সোমাই গৈছোঁ কাৰণ কি এনেকুৱা ঠাণ্ডা লাগছি তাৰমানে জেকেট নানি পেলাই বহুত পস্তাইছোঁ গতিকে আপোনালোকে যদি শ্বিলং আহে যেনাই তেনাই জেকেট আনিব মানে একদম হাতৰ আঙুলি তাৰমানে একদম কাম নকৰা হৈ গৈছিল মোৰ একদম পুৰা চৰ্দি লাগি গ'ল এতিয়া জ্বৰে উঠে নেকি তাকে ভাবিছোঁ বাৰু যি কি ন আৰু অহাকালি একদম ডাউকিৰ পৰা ফালি ভিডিঅ' আহিব মানে ডাউকিটো জানেই কেনেকুৱা প্লেচ গতিকে কালি ডাউকি যাম বুলি ভাবিছোঁ বাকী অহাকালিৰ ভিডিঅ'ৰ বাবে পুৰা ৱেইট কৰি থাকক যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিয়ক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক